welcome to my next vlog. বিহুৰ দিনত আইতাৰ ঘৰত মামাৰ ঘৰত নগ'লে হ'ব জানো, গতিকে সেই উপলক্ষে আজি আমি আইতাৰ ঘৰত গৈ আছোঁ। চব আহিছে, চব কোনোবা আহি পাইছে অলৰেডি, আৰু আমি আজি লাষ্ট পাইছোঁ আৰু কালি আহিব কোনোবা আমি এটা প্ৰগ্ৰেম আছে, এইটো ব্লগতে মই দিম, গতিকে ৱেইট মাছ অলপমান এক্সট্ৰা অৰ্ডিনাৰী। A few moments later. এয়া মানুহ চাওক, আহি পাই চাহ পানী খাই এটাই ধুনীয়াকৈ পিঠা বনাই আছে হা। মই ব্লগত দিম বুলি ভাবিছোঁ, দিওঁ ইউটিউবত দিম, থাকি যাব গাইজ। আইতাৰ ৰিকুৱেষ্ট আছে মোৰ, মই ভাবি আহিছিলোঁ, ভাল লাগিল সেইকাৰণে। গাইজ এতিয়া মই পিঠা বনাই আছোঁ, আইতাৰ অকণমান ভাগৰ লাগিল, গতিকে মই অকণমান হেল্প কৰি দিছোঁ। এয়া পিঠা গাইজ, নহয় গাইজ মোক ইয়াতে আহিলে মায়ে, গতিকে তুমি কৈছিলা কি মাহীহঁতে যাতে মোক চাহ বনাব নকয়। মাহীহঁতে নহয়, মায়ে ইমানো যে চিমি মিছা কথা কয় আজি। মিছা কথা গাইজ, যাওঁ মই যাওঁ, আমি আইতা আৰু মই কাম কৰিম গাইজ। অ' চৰি গাইজ, দেখা পাইছে আমি দুইটাই কাম কৰিম। চাহ বহাই দিছোঁ গাইজ, ইমান ঝামেলা, এজনৰ ৰঙা চাহ আৰু বাকী গাখীৰ চাহ। এই দূৰত থাকিব লাগে। The next day. এয়া ৰেডি কৰি থৈছে, মই এতিয়া উঠিছোঁ গাইজ। তোমাৰ চুলিখিনি বেয়া হৈ আছে গাইজ। এয়া ওপৰত হ'ব প্ৰগ্ৰেম চিলিণ্ডাৰ। নমস্কাৰ, গুড মৰ্ণিং। আজি পিয়ৰ, আজি দ্বাৰা কাম কৰাম, মই কৰিম বুলি ভাবছা। মানুহ 15জন মানুহ আৰম্ভ। কৃষ্ণ কি কাটছা তুমি? মই ভাবিছোঁ তামোল কাটি আছা নেকি? আদা কাটিছোঁ, মই প্ৰসাদত দিব লাগিব যে সেইকাৰণে। তোমাৰ মুখ মানে গাইজ, মুখখন নেদেখুৱাবাচোন, বহুত বেয়া হৈ গৈছে এতিয়া, কিন্তু মোৰ বহুত প্ৰব্লেম হৈ আছে ন। অ' মাই গড, লেংগুৱেজ কি লেংগুৱেজ, কি কৰিম কোৱা, স্কিনৰ প্ৰব্লেম এতিয়া। ইমান ষ্টাইলত ক'ব নালাগে দে, মুখখন কিয় গোৱালপাৰা ভাষাত ক'ম। অঁ ক নক'ম। এয়া গাইজ ৰেডি হৈ আছে ককা। কৃষ্ণ নহয় মানে দৈৱকীৰ গৰ্ভত বিষ্ণুৰ স্থিতি উপলব্ধি কৰি কংসৰ চিন্তা, দেৱতাসকলৰ স্তুতি, তাৰ মানে এই বস্তুটো পাঠ চন্দ্ৰ আৰম্ভ হোৱাৰ কাৰণে অলপমান আগবাঢ়ি গৈছোঁ। এই সময়খিনি আজি যি সময়ত আজি উপস্থিত হৈছোঁ, যাৰ উদ্দেশ্যেৰে আজি এই পাঠখিনি পাঠ কৰিবলৈ ওলাইছোঁ, এইখিনি বৰ সংকটপূৰ্ণ অৱস্থা। ইয়াৰ পৰাই তাৰমানে যেনেকৈ কংসৰ চিন্তা হৈছিল, তদ্ৰূপ আমাৰ এই সমাজখনৰ মানুহবিলাকৰো আজিৰ পৰাই এই বিষয়তে লৈ পেলাই চিন্তা। কাৰণ এই সদন নগৰ পৰবি অমুক তমুক, তাৰমানে যাতে কোনো তাৰমানে স্থিতিত তাৰমানে কোনো যাতে ক্ষয় ক্ষতি নহয়, সেই চিন্তাতে তাৰমানে কিবা কৰে। এইটোৱে কৈছে দৈৱকীৰ গৰ্ভত বিষ্ণুৰ স্থিতি, তাৰমানে অনুমান কৰি কংসৰ ভয়, তাৰমানে কংসৰ ভয় মানে
আমাৰ এই সমাজত যিমানবিলাক আমি সংস্কৃতিকাৰী আছোঁ, যিমানবিলাক অপশক্তি আছে, সেইবিলাকে তাৰমানে আমি চিন্তা কৰি থাকোঁ, কাৰোবাক ক্ষতি কৰে নেকি, কাৰোবাক অসুখ কৰে নেকি, কাৰোবাক অমুক কৰে নেকি, তমুক কৰে নেকি, এই ধৰণৰ এটা ভাৱ চিন্তা হয় নহয়। এই বিষয়টো তাৰমানে আমি প্ৰভু 2000 years later. নহ'ব এতিয়া ক'ত দিওঁ ৰে? অঁ এতিয়া আহিছে। তাই সদায় মোবাইলটো মোক কায়ো কিছু নকয়, মই কেনেকৈ জানো? মইতো কওঁ, মোৰ শুনা কেতিয়াবা আজিহে শুনছা শুনছোঁ এনেকৈ কৰি দৰকাৰী কথা শুনো, অদৰকাৰী কথা শুনো মানুহ কৰিছে। খানা 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 বনাইছে মাহীয়ে, খানা খানা বোলে ফল গাইছ ঐ দা এইখন বতাত হ'লে ভাল নিয়ম গাইছ নিয়ম নিয়ম চলি আছে নিয়ম 5 পাত দি চব দিব লাগে। এতিয়া বাঁহ সজাই আছে, দেখিব ৰঙীন ৰঙীন লাগিছে। কল খালে হয় বল গাইছ, বল ডাঙৰ দিছে সেইকাৰণে মোৰ চাহিত দিয়া না আইতা ক'ত ইমান ডাঙৰ চলি আছে। খালি খানাৰ আয়োজন, ঘৰৰ খানা, हेलो जेमिनाई, आप इस मोबाइल का जो टॉर्च है वो ऑन कर दीजिए ज़रा प्लीज़। नमस्ते, मैंने आपके मोबाइल की टॉर्च फ्लैश लाइट जला दी है। क्या मैं आपकी कुछ और मदद? अब इस फ्लैशलाइट को ऑफ कर दीजिए। जी, मेन फ्लैश लाइट बैंड करनी है। क्या अरे আপুনি মোৰ লগত অসমীয়াত কথা পাতক। কি কয় শুনিবা? আপুনি কি কব বিচাৰিছে মই বুজিব পৰা নাই। আসামিজ ভাষাত কথা পাতি বিচাৰিছে নি? বিচাৰিছে মোবাইল 13 বছৰীয়া ছোৱালী, ই বাৰু 16 বছৰীয়া, বেলেগ কেছ। এইটো এটা 12 বছৰীয়া, 17 বছৰ। এই 13 বছৰীয়া ছোৱালী মোবাইলৰ এডিকশ্যন চাওক গাইছ, চাওক। ইনষ্টা খুলিছে, ইনষ্টাগ্ৰাম চাই চাওক। এয়া ইনষ্টা, আইতাৰ ইনষ্টা হ'লে ইনষ্টা চাই আছা।
4টা ফোনত দুনিয়াৰ গাজা লিখি দিম ভিউ আহি যাব তেতিয়া তুমি কি খাবই লৈছা নেকি মামি কেনেকা হৈছে কৈ দে কি কি ভাল হৈছে মাংসটো খোৱা নাই অৱশ্যে মাছটো খোৱা নাই কঁঠালতো আলু ভাজিটো বেছি ভাল লাগে কৈছা মই কিন্তু একদম টেঙা জল ধুনীয়া হৈছে টেষ্ট কৰি পালোঁ ভাল লাগিল খাই বৰ ভাল লাগিছে ব্লকত সোমাইছে মামিও আমাৰ গুণগুণে আনা ভাত অনা বাচনটোও চাই লওক এইটো কি খাই আছে কৈ দিয়ক কৈ দিয়ক কি খাই আছে পিছফালে আমাৰ মামা বহি আছে মামায়েকে আৰু মই একেলগে খাই আছোঁ বেলেগ বেলেগ টেবুলখন বেলেগ হ'ল আকৌ বেলেগ হ'ল আকৌ তই উঠ ভিডিঅ'টোত খালি তাহাঁতে কঁঠালৰ চব্জি লৈছিল জানো কঁঠালৰ বাই কালি ৰিজাল্ট আৰু এক পাল গ'ল তাতে নিমখ খুলি দিছে এটা গ'ল গাইছ গ'ল ফাইনেলি প্ৰগ্ৰাম শেষ আৰু আজিলৈ আহিছোঁ মানে ব্লগটো সামৰিব ওলাইছোঁ আৰু পিছত যদি কিবা থাকে অকণমান মই মিনি ব্লগত দেখুৱাই দিম বাকী আজি লং ব্লগটো ইমানতে সামৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব টিল দেন ষ্টে টিউন বাই